हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই আছে ময়ো ভালেই আছোঁ মোৰ ডিম্পি গগৈ ইউটিউব চেনেলটো খুলি থৈ দিয়া 2 বছৰে পাৰ হ'ল মাজে সময়ে কেতিয়াবা ভিডিঅ' আপলোড কৰোঁ কিন্তু ব্লগ হিচাপে কোনোদিন ভিডিঅ' দি পোৱা নাই আজি পোনপ্ৰথমভাৱে মই এটা ব্লগ দিবলৈ লৈছোঁ আশা কৰোঁ সকলোৱে আদৰি ল'ব আজি ব্লগটো হৈছে যিহেতু এতিয়া খেতি সিজন আমাৰো খেতি কৰা হয় যিহেতু মই গাঁৱৰ বুৱাৰী আৰু আমাৰ আজি প্ৰথম নভুই বুলি কয় যিহেতু নভুই আছে মই পথাৰলৈ গৈছোঁ কিন্তু নভুই বুলি ক'লে কিছুমান নিয়ম নীতি আছে বুলি কোৱা শুনিছোঁ কেনেদৰেনো নভুই ঘৰৰ গৃহিণীয়ে ঘৰৰ লক্ষ্মীয়ে প্ৰথম বস্তু কেনেদৰে দিয়ে কি নিয়ম নীতিয়ে দিয়ে তাক আজি ময়ো চাম আৰু মোৰ লগতে আপোনালোককো দেখাম বলক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব এতিয়া পথাৰলৈ আহি আছোঁ আমি আৰু খুৰীহঁতো আহিছে লগত এই মাহঁত আহিছে গোটেই ৰোৱনীবোৰ আহিছে আপোনালোকক পথাৰলৈ মোৰ লগতে লৈ যাওঁ বলক আমাৰ ৰোৱনীখিনিয়ে কিমান ফূৰ্তি কৰি ৰুৱে কেনেদৰে বিহু কৰে কেনেদৰে ৰুৱে আপোনালোকক আজি সকলোবোৰ দেখাম দেই আমাৰ গাঁৱৰ যোনটো মজা সেইটো আপোনালোকক দেখাই আছোঁ বলক এতিয়া মায়ে প্ৰথম ৰোৱা গোচ ল'ব লৈছে দেই মিঠাতেল দিছে অলপ কিবা কচু ঠাৰি দিছে ধান গছ এজোপা তামোল পাণ এটা দিছে এতিয়া মায়ে প্ৰথম ৰুই দিব ভাল হ'ব লাগে আৰু ন মা এতিয়া ৰুব পাৰি আৰু ন বাকীখিনি এতিয়া পাৰি দেই ৰুবলৈ এইজন কোন হয় বা খেতিয়ক দেই ভাল লাগিছে খেতিয়কৰ ৰূপত দেই এফালে মোক কৈ দিয়াচোন অঁ এইজন খেতিয়ক মেইন মানুহ এজন ৰোৱনীসকল পথাৰত নামিছে ৰুবলৈ ময়ো ৰুম এতিয়া ভাল হ'ব লাগে আৰু দেই নিজৰ লাইনত চবেই গৈছেগৈ চাওকচোন পথাৰখন কিমান ধুনীয়া লাগিছে এতিয়া এনেকৈ বোকা হৈ আছে যেতিয়া ৰুই দিব সেউজীয়া হ'ব কিমান ভাল লাগিব এইখিনি চবেই লাইন লাগি গৈছে ৰুবলৈ দেখি এনেই ভাল লাগি গৈছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু মোৰ কিন্তু বহুত ভাল লাগিছে আজি কিন্তু বৰষুণ জাক দি দিছে আকৌ বৰষুণ জাক নিদিয়া হ'লে বেছি ভাল লাগিলেহেঁতেন আজি কেনেকুৱা লাগিছে ৰুই ভাল লাগিছে ন চবে এটা ফুলি মাৰি দিয়ক বিহু কৈ নাচিছে কিমান ধুনীয়াকৈ ৰুইছে চাওক আপোনালোকে কিমান ধুনীয়া গানো গাব জানে ভাল লাগিছে ন বৰষুণ দিয়া কাৰণে কেনেকুৱা লাগিছে এফালে খুৰীয়ে মায়ে ৰুই আছে
কেনেকুৱা লাগিছে আজি প্ৰথম ৰুইছে মজা লাগিছে ভাল লাগিছে ন বৰষুণত এতিয়া আৰু মজা লাগিছে ন বৰষুণ দিয়াৰ কাৰণে ভাল লাগিছে নেকি এফালে মা কেনেকুৱা লাগিছে মা হে ভাল লাগিছে ধান ভাল হ'ব নাই এবাৰ হে হ'ব ন আগতীয়াকৈ ৰুইছোঁ ন আমি অঁ এইবাৰ আমি নিজে খেতি কৰিছোঁ ন অঁ আমাৰ ৰোৱনীসকল কিমান চোকা চাওক এডৰা মাটি ৰুই শেষ কৰিলে এডৰা মাটি দেখিছে ইমান বৰষুণৰ মাজতো যে বৰষুণক নেওচি ৰুইছে এয়াই কয় খেতি চাওক এইফালে ৰুই আছে ইমান বৰষুণৰ মাজতো ৰুইছে এফালেও ৰুই আছে বৰষুণৰ মাজত এফালে এডৰা ৰুই শেষে কৰিলে ইমান বৰষুণৰ মাজত বিহু গাই গাই ৰুই আছে সিহঁতি সেয়াই খেতিৰ নিভাঁজ মাদকতা আমাৰ গাঁৱৰ খেতি নহ'লেতো আমি জীয়াই থাকিব পাৰিম জানো আজি বতৰটো বহুত বেয়া কৰিছে আৰু এইজনী মোৰ তামোল খাইছোঁ তামোল পথাৰত আহি যদি তামোল নাখাওঁ কি হ'ব মই পূৰা যোগালী হৈছোঁ তামোল যোগালী চাব কিমান ফূৰ্তি কৰি কিমান জমনি কৰিছে চাব বৰষুণ কিবা ক'ব নি হয় নি অঁ আমনি লাগিছে ন তুমি কি ক'বা ইন্দ্ৰ দেৱতাক নকওঁ লগ নাপাওঁ যে কাক ক'বা আছো আৰু বহুত লাগিব বহুত দিন লাগিব যাবলৈ অঁ বহুত দিন লাগিব ন হে পুলি ইয়াতে মাৰি আছে চন্দন এই চাব দেই কেনেকুৱা লাগিছে হে আজি কেনেকুৱা লাগিছে হে কেনেকুৱা লাগিছে ভাল লাগিছে বৰষুণত তিতি বেছি ভাল লাগিছে চাহ খালে দেই এতিয়া চাহ কিহে খালা তোমালোকে হে গৰম গৰম জেলেপি চাহ খোৱাটো দেখুৱাবলৈ নহ'ল ন বেলেগ ধুনীয়াকৈ হাঁহিছে দেই এতিয়া তামোল খাইছে ধপাত লৈ লৈছে চব শেষ হ'ল নি চব অঁ চাওক আপোনালোকে আমাৰ ইয়াত বোৱাৰীখনে কিমান ফূৰ্তি কৰি বিহু ভুই ৰুৱে এই উঠিলে পেলাই দিয়ে সেইকাৰণে উৰি আছে ৰোৱা ইমানখিনি হৈ গ'ল এতিয়া ৰোৱনীসকলে ভাত খাইছে দেই চবে ভাত খাইছে আলিতে বহি লৈছে বৰষুণ দিলে বহুত পানী হৈ গ'ল কিহে খাইছা তোমালোকে ভাত কিহে খাইছা মাংস কি মাংস ব্ৰইলাৰ মাংস খাইছোঁ দেই অঁ মটৰ ঘুগুনি মই হাঁহ অঁ হাঁহ নাই দিয়া মই হাতে খাইছোঁ হাতে খাইছে অঁ এইফালে আকৌ নিৰামিষ নাই কণী অৱশ্যে কি হ'ব নাজানো চবে ভাত খাইছে দেখিব কিমান ধুনীয়া লাগিছে চাওক লাইন পাতি পথাৰত এনেকৈও কেতিয়াবা ভাত খাব লাগে ভাল লাগে কেনেকুৱা হৈছে চব্জিবোৰ খাবলৈ হে
পানী হৈছে কেনেকুৱা লাগিছে জান খাবলৈ বহুত ধুনীয়া লাগিছে একদম মাংস মটৰ অঁ মজা মজা ন কুকিং নাও অঁ এইয়া ৰান্ধনী এখেত হাই ৰান্ধনী এইফালে আমাৰ সৰু ভাইটি এটাও আছে কেনেকুৱা লাগিছে ভাত খাবলৈ ভাল লাগিছে এনেকুৱা বোকা পানীৰ মাজত অঁ এতিয়া পথাৰৰ পৰা আহি গ'লোঁ পথাৰৰ পৰা আহি গা পা ধুই আজৰি হ'লোঁ অহাটো আপোনালোকক নেদেখালোঁ বহুত পানীও হৈ গ'ল বৰষুণো দিলে সেইটো কাৰণে ব্লগ বনাবলৈ অলপ দিগদাৰ হ'ল আৰু আজি মই প্ৰথম ব্লগ বনাইছোঁ কেনেকুৱা হ'ল আপোনালোকে জনাব মই কিন্তু আজি ভৈৰৱত বহুত মানে ফূৰ্তি কৰিলোঁ হাঁহি হাঁহি মুখ চুখ বিষ হৈ গ'লগৈ বহুত জমনি হ'ল তাত ভালো লাগিলে বহুত গ'লোঁ ভাল লাগিলে আৰু মোৰ ব্লগটো বনাওঁতে বহুত কিবাকিবি ভুলো হ'ব পাৰে মই প্ৰথম ব্লগ বনাইছোঁ যিহেতু ভুলবোৰ যাতে আপোনালোকে শুধৰাই দিয়ে কি কেনেদৰে বনালে ভাল হয় আপোনালোকে কমেণ্টত জনাব আৰু মোৰ চেনেলটো আগুৱাই নিয়াত যেন আপোনালোকে সহায় কৰে যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব তাকে কৈ আজি মোৰ ব্লগটো সামৰিছোঁ